আমাৰ সমাজখন কোন দিশে গৈছে প্ৰত্যেক দিনাই এটা নিউজ আজি আমুকজনী বোৱাৰী পলাইছে কালি তামুকজনী বোৱাৰী পলাইছে কিয় এই বোৱাৰীবিলাকে নিজৰ সন্তান আৰু নিজৰ স্বামীক এৰি আনৰ লগত পলাইছে নিজৰ স্বামীয়ে যদি হ'ব নোৱাৰিলে নিজৰ সন্তানই যদি মাক হ'ব নোৱাৰিলে তেতিয়া বেলেগ এটা পুৰুষৰ কেনেকৈ হেগৰাকী মানুহ হ'ব পাৰে প্ৰথম স্বামীজনৰ ভাগৰে যদি তেওঁ হ'ব নোৱাৰিলে নিজৰ গৰ্ভত ৰখা সন্তানই যদি মাক হ'ব নোৱাৰিলে তেতিয়াহ'লে তোমালোকৰ ওচৰত আৰু কিমান দিন থাকিব মোৰ নাম শ্ৰী কৃষ্ণ চেত্ৰী মই দিনমুখ পথা নিবাসী যেহেতু মোৰ বুধবাৰে মানুহজনী মেডিকেল বুলি যোৱাত আজি 4 দিন হ'ল ঘৰলৈ ঘূৰি অহা নাই আৰু পিছে আমি ঘৰতো ল'ৰা ছোৱালীকেইটা অলপ দিগদাৰ দি আছে মায়ে সৰু ল'ৰা ছোৱালী এনেকৈ এৰি গৈছে ৰাতি মোকো দিগদাৰ দিয়ে আৰু আমি থানা চানা ফালে জনাইছোঁ যাতে চবেই সহযোগ কৰি মানে মানুহজনীৰ লগত খবৰটো পায় নহ'লে অলপ সোনকালে কামটো হয় তেতিয়া চবেই ভাল হৈ যাব এতিয়া আজি বুধবাৰৰ পৰা হেৰুৱা মেডিকেল বুলি যাওঁ বুলি ওলাই আছিলে তাৰপৰা 10টামান বজাত মোক ফোন কৰিলে মই 10টা বজাৰ পৰা ক'লোঁ যে যোৱা জলদি তুমি মেডিকেল বুলি কোৱাৰ কাৰণে গ'ল মেডিকেলটো তাৰপিছত 12টামান বজাৰ পৰা মোবাইলটো ছুইচ অফ আহিলে তাৰ ছুইচ অফ আহিলে বা এটা দুটালৈকে মই ফোন লগালোঁ ছুইচ অফ দৰকাৰ দেখি মই ঘৰত আহিলোঁ ঘৰতো অহা দেখি মানে নাই তাৰপৰা এইফালে বিচাৰিলোঁ ক'তো দেখা নাপালোঁ তাৰপৰা সেইদিনাখন বা আহিব নেকি ঘূৰি কিনি বুলি মানে ল'ৰা ছোৱালীকেইটাকে লৈ ৰাতিটো বহিলে আৰু পিছদিনাহে চালোঁ নাই ঘৰত তাৰপৰা এইফালে খবৰ লগালোঁ তাৰ মই ইয়াতে পোৱালীকেইটা মমাই ঘৰলৈ খবৰ লগালোঁ তাতেও নাই বুলি জনা দেখি আমি থানালৈ গ'লোঁ থানাত এপ্লিকেশ্যন দিলোঁ থানা চাৰ্জেণ্টে হ'ব কামটো কৰি দিম বুলি ক'লে তাৰপৰা আজিলৈকে এতিয়া সম্ভাৱনা এনেই মানুহ কোৱা মতে চেন্নাই বেংগলৰ চাইডফালে মানে গৈ আছে বুলি এনেকৈ কৈ আছে আজি 4 দিন হ'ল নিৰ্দিষ্ট হোৱাটো এতিয়ালৈকে একো আমি গম পোৱা নাই ইয়াত আছে বুলি কিনে এতিয়া যদি তাৰ মাকে যদি ইহঁতৰ মৰম চেনে চাই যদি সোনকালে ঘৰত আহি কিনে ইহঁতৰ ল'ৰা ছোৱালীকিনে যদি চম্ভাই কিনে কিবা এটা স্কুল এটা কিমান স্কুল বন্ধ হৈছে তেতিয়া স্কুল যদি যাব পাৰে তবে সেইটোৱে ভাবোঁ যে সোনকালে আহি পাওক ঘূৰি কিনে ঘৰত মোৰ নাম শ্ৰী কৃষ্ণ চেত্ৰী মই দিনমুখ পথা নিবাসী যিহেতু মোৰ বুধবাৰে মানুহজনী মেডিকেল বুলি যোৱাত আজি 4 দিন হ'ল ঘৰলৈ ঘূৰি অহা নাই আৰু পিছে আমি ঘৰতো ল'ৰা ছোৱালীকেইটা অলপ দিগদাৰ দি আছে মায়ে সৰু ল'ৰা ছোৱালী এনেকৈ এৰি গৈছে ৰাতি মোকো দিগদাৰ দিয়ে আৰু আমি থানা চানা ফালে জনাইছোঁ যাতে চবেই সহযোগ কৰি মানে মানুহজনীৰ লগত খবৰটো পায় নহ'লে অলপ সোনকালে কামটো হয় তেতিয়া চবেই ভাল হৈ যাব এতিয়া আজি বুধবাৰৰ পৰা হেৰুৱা মেডিকেল বুলি যাওঁ বুলি ওলাই আছিলে তাৰপৰা 10টামান বজাত মোক ফোন কৰিলে মই 10টা বজাৰ পৰা ক'লোঁ যে যোৱা জলদি তুমি মেডিকেল বুলি কোৱাৰ কাৰণে গ'ল মেডিকেলটো তাৰপিছত 12টামান বজাৰ পৰা মোবাইলটো ছুইচ অফ আহিলে তাৰ ছুইচ অফ আহিলে বা এটা দুটালৈকে মই ফোন লগালোঁ ছুইচ অফ দৰকাৰ দেখি মই ঘৰত আহিলোঁ ঘৰতো অহা দেখি মানে নাই তাৰপৰা এইফালে বিচাৰিলোঁ ক'তো দেখা নাপালোঁ তাৰপৰা সেইদিনাখন বা আহিব নেকি ঘূৰি কিনি বুলি মানে ল'ৰা ছোৱালীকেইটাকে লৈ ৰাতিটো বহিলে আৰু পিছদিনাহে চালোঁ নাই ঘৰত তাৰপৰা এইফালে খবৰ লগালোঁ তাৰ মই ইয়াতে পোৱালীকেইটা মমাই ঘৰলৈ খবৰ লগালোঁ তাতেও নাই বুলি জনা দেখি আমি থানালৈ গ'লোঁ থানাত এপ্লিকেশ্যন দিলোঁ থানা চাৰ্জেণ্টে হ'ব কামটো কৰি দিম বুলি ক'লে